টাইমিটৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি আপোনাৰ নিশ্চয় আধাৰ কাৰ্ড আছে তেন্তে আধাৰ কাৰ্ড থকা সেই লোকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ বাতৰি লৈ আহিছো কিয়নো সোশ্যাল মিডিয়াত এক খবৰ বিয়পি পৰিছে আৰু সেই খবৰ অনুসৰি আধাৰ কাৰ্ড থকা লোকসকলে হেনো লোন পাব পিছে এই কথা সত্য নে অসত্য সেই বিষয়ে এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য আধাৰ কাৰ্ড থকা সকলৰ বাবে এক ডাঙৰ খবৰ সোশ্যাল মিডিয়াত বিয়পিছে আধাৰ কাৰ্ডৰ নামত 5 লাখ টকাৰ লোন দিয়াৰ এক খবৰ কিন্তু এই খবৰ কোনো কাৰণতে সত্য নহয় বুলি প্ৰকাশ কৰা গৈছে মোদী চৰকাৰে আধাৰ কাৰ্ড থকা সকলক 5 লাখ টকাৰ লোন দি আছে বুলি এক ৰিউমাৰ অৰ্থাৎ এক কথা ওলাইছে কানে কানে সোশ্যাল মিডিয়া কিন্তু এনে ধৰণৰ উৰা বাতৰিৰ পৰা বাছি থাকিবলৈ এতিয়া সকলোকে আহ্বান জনোৱা হৈছে কোনো ধৰণৰ তথ্য নিদিবলৈকো আনকি আহ্বান বেংকৰ তথ্যকে ধৰি কোনো ধৰণৰ ডকুমেন্ট যাতে আপুনি সোশ্যাল মিডিয়াত কোনো ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰে অথবা আপোনাৰ ঘৰত কোনোবাই কিয়া বিচাৰি আহিলেও শ্বেয়াৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে আধাৰ কাৰ্ড থকা সকল এতিয়া সাৱধান হোৱাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে আৰু আপুনি বিশ্বাস নকৰিব এনে ধৰণৰ উৰা বাতৰিক একাংশই উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰিছে আধাৰ কাৰ্ড সন্দৰ্ভত আৰু আধাৰ থকা সকলক কেন্দ্ৰই দিয়া নাই এনে ধৰণৰ কোনো লোন একাংশ লোকে আধাৰ কাৰ্ড সন্দৰ্ভত এই লোন দিয়া কথা সোশ্যাল মিডিয়াত বিয়পাইছে সত্য বুলি কিন্তু সেয়া সম্পূৰ্ণৰূপে অসত্য বুলি এতিয়া প্ৰকাশ কৰা হৈছে দিস ইজ ফেক বুলি লিখি এনে ধৰণে এখন পিকচাৰ এখন ফটো আপলোড কৰা হৈছে আৰু আধাৰ কাৰ্ড থকা সকলে 5 লাখ টকা পৰ্যন্ত লোন পাব বুলি যি কথা চলি আছিল উৰা বাতৰি ওলাইছিল ৰিউমাৰ ওলাইছিল সেই সন্দৰ্ভত এতিয়া স্পষ্টীকৰণ দিয়া হৈছে আৰু এনে ধৰণৰ কোনো কথা সঁচা নহয় বুলি আনকি মন্তব্য কৰা হৈছে যদিহে কোনো লোকে আপোনাক আধাৰ কাৰ্ড থকা বাবে আপোনাক লোন দিব বুলি আপোনাৰ পৰা কোনো ডকুমেন্টছ অৰ্থাৎ আপোনাৰ কোনো যদিহে পাৰ্সোনেল আপোনাৰ হাতত থকা নথিপত্ৰ বিচাৰে তেন্তে সেই নথিপত্ৰ আপোনাক কাকো নিদিবলৈ আহ্বান জনাইছে কোনো ধৰণৰ লোকক যাতে আপুনি আপোনাৰ নথিপত্ৰ শ্বেয়াৰ নকৰে তাৰ বাবে আহ্বান জনাইছে আৰু লগতে উৰা বাতৰিৰ পৰা প্ৰতিজন লোকে যাতে বাছি থাকক তাৰ বাবেও আহ্বান জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা আধাৰ কাৰ্ড থকা সকলক কেন্দ্ৰ চৰকাৰে লোন দিয়া কথা এয়া সম্পূৰ্ণৰূপে অসত্য বুলি ইতিমধ্যে মন্তব্য কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু আধাৰ কাৰ্ড থকা সকল এতিয়া আহিবলগীয়া সময়ত কিন্তু অধিক সাৱধান হৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে